spent our days on the coast of something beautiful. We got pulled into the tide of something real. But somehow I lost you on the way. I assumed. Hi guys, মই এফালে গৈ আছো পাপাৰ লগত স্কুটিত আছো এতিয়া মানে আপোনালোকে হয়তো থাম্বনেল দেখি গমে পাই গৈছে মই কি কাৰণে আৰু কলৈ গৈ আছো ইয়েস মই বাইক এখন ল'ব মানে পাপাই দাদাৰ কাৰণে হেতু কাৰণে মানে গৈ আছো এতিয়া সো আপোনালোকে চাই থাকিব কি কাৰণে মানে নতুন বাইক হঠাৎ ল'ব লগা হ'ল আৰু মানে কিয় এনেকে ওলালো আমি পাপা আৰু মই সো আপোনালোকে চাই থাকক ব্লগটো গম পাই যাব আৰু যিবিলাকে সাবস্ক্ৰাইব নাই কৰা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু গাইস বলক তেতিয়া হলে ভিডিওটো ষ্টাৰ্ট কৰি দিও হাই গাইস আহি পালো ফাইনেলি হাই গাইস বাইক খন ল'ব আহিছো আজি এক্সচেঞ্জ কৰিলো মানে পুৰণা মেট্ৰ'খন সো আজি লৈ ল'লো নতুন তুমি আহা মোৰ ফ্ৰেণ্ড এজনী আছে কাম কৰি তাই মানে ইয়াতে কাম কৰে চ' মোৰ মানে বিজি হৈছে আৰু পাপাৰ লগত আহিছোঁ মানে মোৰ নামত মানে লৈছে স্কুটিখনটো এনেই দাদা চৰি স্কুটি নহয় বাইকখন দাদাই চলাব বাট মোৰ মানে নামত লৈ লয় আৰু We spent our days on the coast of something beautiful. We got pulled into the tide of something real. But somehow I lost you on the way. I assumed you left me behind. Lifeless days and sleepless nights, so tired of it. I can't get you off my mind, can't forget it. Now I know what I've got to do is find my way back to you. ইয়াতে বহুত ধৰণৰ স্কুটি বাইক মানে নিউ মডেলৰ পোৱা যায় আপোনালোকে যদি বিচাৰে ইয়াতে আহিব পাৰে মই ইয়াতে ওপৰত মানে দেখাই দিম বেনাৰখন ইয়াতে ক'ত হয় সৰভোগতে হয় মানে হাইৱেৰ পৰা অকণমান ৰাইট সাইডে আহিব লাগে মানে তিৰুপতি অটোমোবাইল সৰভোগ এয়া লিখা আছে ইয়াতে সো আপোনালোকে যদি বিচাৰে ইয়াতে আহিব সো গাইস আমাৰ বাইক বাহিৰত ওলাই গ'ল এতিয়া যাম আৰু আমি Lifeless days and sleepless nights, so tired of it. I can't get you off my mind, can't forget it. Now I know what I've got to do is find my way back to you. Hey, why did it take us so long? Hey, while I was... Hello guys, finally ahi palu ghor গাড়ী নতুন গাড়ীত উঠি আহিলোঁ একচুৱেলি কি হ'ল গাইজ 1 টকাও নিদিয়াকৈ মানে গাড়ী লৈ আহিলোঁ আজি আমি যিখন পুৰণা মেট্ৰ' আছিল সেইখন মোৰ আছিল একচুৱেলি মোৰ মেট্ৰ'খন দি কিনে মানে এইখন লৈ আহিলোঁ আৰু বাইকখন এখন মানে বেয়া হৈ থাকে সেইটো কাৰণে মানে এক্সচেঞ্জে কৰি দিলোঁ ডাইৰেক্ট এক্সচেঞ্জ কৰি কিনে এইখন লৈ আহিলোঁ মানে এইখন একচুৱেলি দাদাক দিব দাদাই মানে এইখনে পচন্দ হৈছে চ' দাদাৰ কাৰণে এইখন লৈ আহিছে আৰু চ' সেই আৰু মই এখন ল'ব লাগিব লাহেকৈ এতিয়া নলওঁ কেইদিনমান পিছত আৰু অকণমান দেৰিকৈ ল'ম এখন ময়ো স্কুটি মানে বাইক নলওঁ চ' আহি পালোঁ এতিয়া ভাত খাওঁ বহুত ভোক লাগিছে 3টা বাজি গ'ল এতিয়ালৈকেতো ভাত খোৱাই নাই আৰু দোকানতো একো নাই খোৱা অকল এটা আইচক্ৰীম খাই আহিলোঁ সেইটো কাৰণে এতিয়া ভাত খাব যাওঁ আপোনালোকক পিছত লগ পাই আছোঁ বাই বাই গাইছ